হাই ফ্ৰেণ্ডছ, মই এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ। আজি 3 দিনমান হ'ল। মোৰ এটা কেছ হৈছিলে, যিটো কেছৰ কাৰণে মোক পাৰ্মিশ্যন দিছে। যিটো কেছত মোৰ অকণমানো ভুল নাই। আগৰ পৰা আপোনাৰ টাৰ্গেট কৰি আছিলে, সেইকাৰণে মোক বহাই দিয়া হ'ল। কেছটো হৈছে এনেধৰণৰ, এজন পেচেঞ্জাৰ আহিছিলে। পেচেঞ্জাৰটো মাস্ক পিন্ধা নাছিলে। যিটো গুৱাহাটী এয়াৰপৰ্টত আপোনাৰ মাস্ক চিকিউৰিটি কৰিব নিদিয়ে, মাস্ক নিপিন্ধাকৈ। আৰু আমাৰ স্পাইচ জেটে কোনোপধ্যে বাহিৰত মাস্ক নিদিয়ে। সেই মৰ্মে 3 বা 4 বাৰমান বেলেগত পঠাই দিলোঁ পেচেঞ্জাৰটোক মাস্ক চাবলৈ। অৱশেষত পেচেঞ্জাৰটোৱে ক'লে মাস্ক ইয়াতে নাপায় ক'তো। এইটো হিন্দীত কৈছে, মই অসমীয়াত কৈছোঁ। পেচেঞ্জাৰটোক ক'লোঁ, ছাৰ 100 টকা দিলে মই মাস্ক বাহিৰৰ পৰা আনি দিব পাৰিম। পেচেঞ্জাৰটো তেতিয়া ক'লে 10 টকাতে মাস্ক পাই 100 টকা লাগিব। সেনেকৈ কৈ কিনে মই নামটো সুধিলে। নামটো সুধি আমাৰ যিটো স্পাইচ জেট টিকেটিং কাউণ্টাৰ আছিলে, তাতে আহিলে। আহি কিনে আপোনাৰ পেচেঞ্জাৰটো মানুহ 3জন মাতি লৈ গ'ল, নি কিনে দেখুৱাই দিলে। তাৰপিছত পেচেঞ্জাৰটোক এজন আমাৰ ষ্টাফে ক'লে, হ'ব আপুনি যাওক, আমি বাকীখিনি চাই ল'ম। তেতিয়া পেচেঞ্জাৰটো তেতিয়া কৈ কিনে সেইখিনি কৈ বাকী গুচি গ'ল। তাৰে পিছত আপোনাৰ আমাৰ ষ্টেচন মেনেজাৰ আৰু চিকিউৰিটি আপোনাৰ কাকুলি মেডাম আৰু ভাস্কৰ বৰগোহাঁই গেম খেলিলে। তাত আছিল আৰু মানস মেধি নামৰ এটা ল'ৰা। এই মানস মেধি নামৰ ল'ৰাটোৱে কাকুলি মেডামক ফোন কৰিছিলে। কাকুলি মেডামে ছাৰক ফোন কৰিছে। ছাৰে বাকীখিনি গেম খেলি 9টা বজাৰ পৰা এটা মেইল লিখিছে, আপোনাৰ 1টা বজাত শেষ গৈছে। সেইটো কি মেইল লিখিছে নাজানো, কিন্তু পেচেঞ্জাৰটোক মই কৈছিলোঁ বাহিৰৰ পৰা আনি দিম বুলি। এইটো কিবা ভায়লেশ্যন হৈছে বোলে, তাৰ কাৰণে মোক চাকৰিৰ পৰা ডাইৰেক্ট বহিষ্কাৰ কৰিছে। কিন্তু ড্ৰিংক কৰি থাকে আৰু বেলেগৰ BA টেষ্ট কৰাই কিনে চাকৰিৰ পৰা বহিষ্কাৰ কৰে। আৰু আপোনাৰ ইয়াৰ ওপৰত মই বহুতো কমপ্লেইন কৰিছোঁ হায়াৰ অথৰিটিক, কিন্তু কোনো একশ্যন হোৱা নাই। নোৱাৰ ফলত মোৰ নামটো ওপৰত আহিছে, হেড লিষ্টত বুলি কয় যে, কোনোবা এটা কিবা কামত লাগি থাকিলে ওপৰত নামটো গুচি যায়। সেইটোৱে হৈছে মোৰ লগত। এতিয়া আপোনালোকৰ ছাপোৰ্ট লাগে। এইজন মানুহ মই ফটো দি আছোঁ ইয়াতে। এইজন মানুহ যাতে হেড অফিচত যাতে গম পায় এনেকুৱা কৰি আছে বুলি। ইয়াতে আপোনালোকৰ ছাপোৰ্ট লাগে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যাতে হেড অফিচৰ মানুহে গম পায়। বহুত মেইল কৰিছোঁ, কিন্তু কাম হোৱা নাই। আপোনালোকৰ ছাপোৰ্টৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। অৱশেষত মোৰ নমস্কাৰ দিলোঁ। কিন্তু মই যিটো কৈছোঁ সেইটোত অকণমানো ভুল হোৱা নাই। পেচেঞ্জাৰটো কিজানি সিয়াৰে মানুহ আছিল, তাত পেকিং কৰাইছে। কৰাই কিনে এনেকুৱা মই কাউণ্টাৰত অকলেই আছিলোঁ। CC কেমেৰা চাব দিছিলোঁ, কিন্তু চোৱা নাই। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বাকীখিনি আপোনালোকৰ ছাপোৰ্ট আৰু সহায় সহযোগিতা মই কামনা কৰিলোঁ।